নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? মোৰো বহুত ভাল। এইটো মোৰ দ্বিতীয়টো মিনি ভ্লগ। আৰু ইয়াত দেখিছেনে, মই প্ৰায় কাটি চাটি লৈ পথাৰলৈ আহিছোঁ, যিহেতু আমাৰ মাটি ৰোৱা চেচ হোৱাই নাই। এয়া একদম ধুনীয়াকৈ চব বনাই মেলি লৈ গৈছিলোঁ তাত খাবলৈ। এতিয়া ৰুটি চব্জি খাওঁ। তাৰপিছতে মাহঁতে যিহেতু পথাৰতে ৰুই আছে, মাটি ৰুই আছে, সেয়া মানুহজনলৈ বুলি সজাই ল'লোঁ ধুনীয়াকৈ। পথাৰত যিয়ে নাখাওঁ চবেই ভাল লাগে নহয় জানো। তাৰপিছতে এয়া মানুহজনে প্ৰায় ইবাচি খেলাই আছিলে, তেওঁক দিলোঁ খাবলৈ বুলি। তাতে আমি দুজনে খাই আছিলোঁ, তেনেকুৱাতে একেবাৰে ইবাচিয়ে আমাক চাই একদম তাইৰ মুখৰ পানী বৈ গৈছে। ইয়া দেখিছেনে, পূৰা গোটেইজনী টপলিয়াই আছে। তাৰপিছত দুপৰীয়া সাজু আমি তাতে এনেকৈ খাবলৈ বুলি লৈ গ'লোঁ, ঘৰতে বনাই মেলিয়ে লৈ গ'লোঁ। তাতে ইয়াৰ বৌ মাহঁত চব বহি আছিলে, ভাল লাগিলে। গোটেই দিনটো তেনেকৈয়ে পাৰ কৰিলোঁ। তাৰপিছত অসমীয়া মানুহ যিহেতু তামোল এখনটো খাবই লাগিব ন, ভাত খাই উঠাৰ পিছত। তাৰপিছতে এয়া তামোল বান্ধি লৈ গৈছিলোঁ। তাৰপিছতে আৰু তেনেকৈয়ে দিনটো পাৰ কৰিলোঁ। আশা কৰোঁ বহুত যেন ভাল পায়, আপোনালোকে মৰম দিয়ে।